নমস্কাৰ, অনিন্দিতা ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমিও বৰ্তমান ঠিকেই আছোঁ। ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়াই হোৱা নাই, সেয়ে আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু দিনটোতনো কি কৰোঁ নকৰোঁ তাকেই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তেন্তে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু ইফালে ল'ৰাটো উঠিয়ে পূৰা খেলাত ব্যস্ত হৈ গৈছে। মই সি নজনাকৈ মনে মনে ভিডিঅ' কৰিছোঁ আৰু যদি সি গম পাই যায় যে মই তাৰ খেলবোৰ মই ভিডিঅ' কৰি আছোঁ, তেন্তে সি নেখেলা হৈ যাব আৰু ফটো আমি আৰম্ভ কৰি দিব। আপোনালোকে চাই থাকক। तुम प्रेम हो, तुम प्रीत हो, मेरी बांसुरी का गीत हो। तुम प्रेम हो, तुम प्रीत हो, मनमीत हो, राधे मेरी मनमीत हो। तुम प्रेम हो, तुम प्रीत हो, मनमीत हो, राधे मेरी मनमीत हो। तुम प्रेम हो, तुम प्रीत हो, मेरी बांसुरी का गीत हो। আৰু ৰাতিপুৱা গোঁসাই সেৱা কৰি হৈ গ'ল। তাৰপাছত চাহ খালোঁ। এতিয়া ৰুটি খাবৰে সময় হ'লেই। ৰুটিৰ লগত আছে আজি বুটৰ চাটনি আৰু শাক ভাজি আৰু লগত আছে লাও ভাজি। সিমানেদি খাই দিলোঁ আৰু বতৰটো আজি ভাল দেখি ভাবিলোঁ কাপোৰ অলপ ধুই ভালদৰে ৰ'দাই দিওঁ। এটা ৰ'দত কাপোৰবোৰ শুকালে ভালো লাগে, সেয়েহে কাপোৰবিলাক ধুই কৰি ৰ'দাই দি দিছোঁ আৰু আকাশখনৰ ফালে চাওকচোন, ইমান ধুনীয়া চাফা নীলা হৈ আছে। এনেকুৱা বতৰ বহুত ভাল লাগে মোৰ। তো চাই থাকক। আৰু ইফালে আনিছে আজি ৰেচন পাতি, অলপমান ভৰাই দিলোঁ ৰেচন আৰু ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, সেয়েহে ফটাফট মই ৰেচনখিনি ভৰাই লওঁ। আৰু আজি আমাৰ আনিছে এটা লোহাৰ কেৰাহী, মানে আমাৰ কেৰাহী আছে লোহাৰ কেৰাহী, কিন্তু মিডিয়াম চাইজতছে অলপ ডাঙৰ আৰু এটা সৰু আছে, কিন্তু মিডিয়াম চাইজৰ নাছিলে আমাৰ, সেয়েহে মিডিয়াম চাইজৰ এটা কেৰাহী আনিলে। আৰু এইটো ভালদৰে ধুই তাৰ লেতেৰাবিলাক যাবৰ কাৰণে নেমু আৰু ক'লা কচু যে সেয়া দি ভালদৰে উতলিব দিছোঁ। তো চাই থাকক। দুপৰীয়া আহাৰত আছিলে ভাত আৰু খাচী মাংস আৰু নেমু, সিমানেই আৰু। খাচী মাংসটো জেনেৰেলি আপোনালোকে যেনেকৈ বনায় তেনেকৈয়ে বনাইছিলোঁ, বিশেষ তেনেকুৱা একো নাই বাবে দেখুওৱা নহ'ল। কেতিয়াবা বাৰু বনালে আকৌ যদি বনোৱা হয় তেন্তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। দুপৰীয়া আহাৰ খাই বৈ উঠি আমি অলপ ৰেষ্ট ল'লোঁ। তাৰপাছত আমাৰ ঘৰত কোন আহিছে আপোনালোকে চাওক। আৰু এয়া দেখিছে, দুয়োটাই পূৰা দুখত কান্দি আছে। দুয়োটাক বহুত বেছিয়ে ভাল পায়। এইটো হৈছে মোৰ ল'ৰাটো, আপোনালোকেতো চিনি পায়, আৰু এজনী হৈছে মোৰ ভণ্টিজনী। মই কৈছিলোঁ আপোনালোকক আগৰ ভিডিঅ'ত যে তাই গুৱাহাটীত থাকে, ইয়াতে নাথাকে। আৰু এইজনী দেখিছে, সিহঁতৰ ইমান মৰম। বহুত দিনৰ মূৰত দেখা পাইছে যে কান্দিয়ে পেলাইছে মানে দুয়োটাই। আৰু সন্ধ্যা হ'ল আৰু এতিয়া আমি খাবলৈ আহিছোঁ ফুচকা। আমাৰ ঘৰৰ ওচৰতে ফুচকা দোকান এখন আছে, তাতে আমি ফুচকা খাবলৈ আহিছোঁ। আৰু খাই বৈ লৈ সন্ধ্যা অলপ আড্ডা দিলোঁ, ঘৰত গোটেইসোপাই বহি কথা পাতিলোঁ। আৰু ৰাতিৰ আহাৰো বনাবলৈ হ'ল। ৰাতিৰ আহাৰত আছে মাছ। ইয়াতে মাছ সৰিয়হ জোল বনাইছোঁ, মছলা সৰিয়হটো পিচি পেলাই আমি মানে কি কৰিছোঁ, চাকি লৈছোঁ, মানে ৰসটোহে অকল দিছোঁ, তাৰ বাকলিখিনি দিয়া নাই।
মাছখিনি প্ৰথমে ফ্ৰাই কৰি লৈ ভালদৰে তাতে তেলত শুকান জলকীয়া, পাঁচফোৰণ, আদা, ৰচুন আৰু শুকান জলকীয়া গোটাটো গুড়ি কৰি দি দিছোঁ, নিমখ, হালধি আৰু বিলাহী দি ভালদৰে অলপ টাইম ভাজি লৈছোঁ। তাৰপাছত আছিল যে সৰিয়হৰ যিখিনি ৰস সেইখিনি দি দিছোঁ, দি ভালদৰে উতল অহাৰ পাছত মাছ দি দিছোঁ, দেন হৈ গ'ল আৰু। আৰু মোৰ ৰান্ধি হৈ গ'ল, এতিয়া ভাত খাবৰ সময় হৈছে। আজি ভাতৰ লগত আছে মাছ ভাজি আৰু মাছৰ পেটু, ভাত, আলু আৰু জলকীয়া দি ভাজি, কচু ভাজিছোঁ, দাইলত বিলাহী আৰু ধনিয়া দি দাইল আৰু মাছ, সৰিয়হ মছলা, সিমানেই আৰু তেনেকেই খাই দিম। আপোনালোকে চাই থাকক। আৰু এতিয়া ভাত খাই বৈ হৈ গ'ল, বাচনখিনি ফটাফট মই ধুই লওঁ। দিনটোতনো কি কৰিলোঁ নকৰিলোঁ আপোনালোকক অলপকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।